ও মাই কতে মই ফুরবে যাবে শুনে শুন ক'ত যা তই এই কৰোণাৰ সময়ত ক'ত যাব আলছে তই শুন এই কি তো সদায় পিছৰ পৰা মাত দিয়া ফুৰবে যাব আলি কিনো হল কছো বাবু তোক কিমান দিন কৈছো মই এই কৰোণাৰ সময়ত ক'ত ফুৰবে যাব নালাগে তই আৰু এই ফুৰবে যাব আলছা হা বাইকৰ কথা গেলা আৰু মোৰ কথা গেলা নুশুনালো কিয়া বাবু এনা কৈছা তই তই কথা শুনা কৰবি যা ক'ত যাব আলছা আৰু দুটাক কবি মই আহিছো ফুৰি ফেলে দুটাক ঘৰত থাকিব দিবি মই দুটাৰ লগত কথা আছে কিন্তু একমাত্ৰ কথা বাপা ঐ বাইকৰ তোৰ একমাত্ৰ কথা কি চাবি ইহঁতৰ মেল ভাল চলি যাই থাক তোক ক'ব লগা নাই দিয়া মোৰ কামখিনি মই কৰি ল'লি আৰু চিৰিয়েল চাই থাকিব পাৰিম পাল ভেকলে চুপাই পালোৱে ধনা মনা ক'ত বালত গেছি ক'ত মৰবে গেছি দে পাল এন্দো বাল ইমান ঘূৰা হৈছে আজিকালি এন্দৰ লগত লগ হ'বৰ কাৰণে পাল বুকিং কৰিব লগা আনিছি ট্ৰেইনৰ টিকেট বুকিং কৰা দি এন্দকো বুকিং কৰিব লগা আনিছি পাল যি আছে বৰলাহঁতৰ ঘৰৰ কাষত গেলে যাই থাকোঁ মই এই ৰয় বাল খুন্দে নামাৰবি বালৰ এনে কৰোণাৰ সময় তাতে আৰু মৰবা ইচ্ছা নাই তাতে আৰু তই গাড়ী দি খুন্দে মাৰবা খুজিছে ভাল ৰ দেউতাৰ তাপৰে পাগে বুলেট খান ললো দেচোন কি বেয়া মা কচম লহান পাইছো আৰু হাবো মেক চকলাই কি বালি 5 কেজি ওজনৰ হাসেন পিন্ধিছে লাল এই জিন্দগীটো বানাইছি দে বাইপাও জোটাৰ এ দিল দিবানা মুস্কিল দিবানা জীবানা ঐ বৰলা কি বালতে বহিছা হা বা তো বাল গায়ক চায়কে হলে নেকি নে হনাচেনো বাল 5 কেজি হনাচেন পিন্ধিছা গানো মারবে দিছে দেখোনে বাল ইন্ডিয়ান আইডলত গেছলি নাকি কোনবা বছৰ মেক চকলাই বাবু দু ঐ বাবু বৌ আটে বাল তোকো বহুত দিনৰ মূৰত দেখা পাইছো বাল দেখাই নাপাওঁ তহঁতক আজিকালি বৌ ধনা এইটো বাল কেংমৰাই হৈছে একবাল কেনাম কমে ইবাল অলপমান প্ৰটিন চটিন খাই ভেকলি চেকলি খাই পেলাই অলপমান ফুলবে নদে নাই কি বাল সেইটো আহি চাইছোঁ কেমান দেখাইছি তাক মা কচম বাপা সি গোটাই জনচিনে হৈছে দি বালত থকৰাই এক খাপ থাৱৰ দিছি বাবু দুনে বাবু তই বহুত দিনৰ মূৰত আহিছে তোক দেখাই নাছিলো মই ইমান দিন ক'ত সোমাই আছিলি তই এই ধনা কি কবি ঘৰত মাই দেউতাৰ কাৰণে মই সোমাই থাকিব লগা হৈছে বহুত দিন কৰোণা না অলবা নেদে আৰু আহিছোঁ দে আজি দে বহু দে কথা পাতোতে বালত থকৰা তোৰ লগতে বহিম নাকি আমি তো বাইক কিনছো বুলেট আখান সেইতে ফুৰবে যাওঁ আমি গাঁৱৰ ফালে তহঁতে বালৰ বহিতে আহান দতৰে কৈ পেলাই গাড়ীও কিনতে নৰা বাবু তই থাকতে আমি যাওঁ দে তোক ক'ব দিছিলো না দেউতাৰে এখন গাড়ী কিনি দিবা তেতিয়া আমাৰ লগত যাবাই তই ধনা যো আমি ফুৰবে যাওঁ ই থাকা তাতে ইয়াৰ জিন্দগী এতিয়াই যো মেক চকলা আজি বেয়া ফালিম আজি হাৱে ৰাস্তা ফালি ফেলাম আজি বেয়া দাবাম আজি বাল আজি মোক এন্দে থৈ গৈছি এন্দো একদিন থৈ যাম মই এন্দোকো থৈ যাম একদিন মা কচম আজি মই ঘৰত যাই তামাম আজি বাইকৰ কথা আজি কাণ চান পকাই পেলাম আজি বাইক লাগবই মোক দুটা ক'ত কি মৰাণ ন গৰু এমলাটি কি এমলেছা বাহিৰত ঘৰত আহিবা নৰা নেকি এলা কি গৰু এমলাছে আৰু এমলা ক'বা দিছে মোক বাইক লাগে দুটা ক'ত মায়ে দুটা দেই বাইক লাগে মোক মৰাণ ন কি বাইক লাগে মাৰিছা বাইকে কিনকে ঘৰখন চলাই আছে তুই জানা না খালি বাইক লাগে হা বাইক বেছি থৈ চকলাই কি ভাল বুক পাই দিছে মই এলা নাছো দে দুটা ক'ত আছে দুটা ক'ত দেউতাৰে ড্ৰেছিং ৰুমত তাতে বহি আছে যা কথা মাইডালে কথাও ক'বা নাছে কি ড্ৰেছিং ৰুম বোলে কিবা ড্ৰয়িং ৰুমত ক'বা ড্ৰেছিং ৰুম মাৰিবা গৈছি হৈছে দে তোৰ ফাটা লেকচাৰ তই বেচপে জানা কিবা জানা সেই ক'বা জানবি লেকচাৰ মোৰ আগত লেকচাৰ দি নাথাকিবি দুটা মোকতে কি তাৰমানে মই ধৰিব পৰা নাই মই ঘৰত চলি হয়নে নহয় মোক একমাত্ৰ চলি হৈ পেলাই কি বাইক দিবা লাগে না নালাগে মোৰ লগত চলি মানে চবে বাইক লৈ ঘূৰি থাকে কি বনে বাবু কিবা কৈছা তই কেনে কৰি দুটা কি কিবা কৈছে মোক বাইক লাগে
কি তো সদায় সদায় এটা কথা কৈ থাকিব লগাইছি মাথা চাথা গৰম নকৰিবি দেই কিন্তু হে বাবু ওপৰত দি চাই কথা নকয় মানুহ জেঠি মুতি দিব মুখত তলত দি চাই কথা কওঁ কি মই চাইকেল চলাই চলাই মোৰ জীৱন নহয় গেল আৰু তোক বাইক লাগে মই ক'ৰ পৰা দে বাইক এনাই লকডাউন তাতে আৰু তই বাইক খুজিব দিছে মোৰ চুলিকেইটা বেছি দি এই চুলি যি কিনবা তাতে চুলি বেছি দে আৰু বাইক কিনি লৈ যা দেউতা মই ভালে ভালে কৈছো অলপ ফাটা লেকচাৰ মোৰ আগত শুনে লাভ নাই জীয়েৰে আছে জীয়েৰে আগত ফাটা লেকচাৰ শুনে থাকিবা জীয়েৰে যি লিপষ্টিক ল'বা পইচা দিবা পাৰ মোক কি গাড়ীখন লৈ দিবা নোৱাৰা তাইক যি লিপষ্টিক ল'বা পইচা দিবা পাৰ মোক কে দিবা নোৱাৰা গাড়ী মই হেলা নাচনো মোক গাড়ী লাগব বাবা তই ঘৰৰ একমাত্ৰ চলি তোৰ যি মাটি সম্পত্তি আছে তাইক যি বিয়া দি দিম সেইকাৰণে তাইক লিপষ্টিক ল'বা দিছো তই বুজিয়ে নাপা একচকলাই দেউতা পাগেনি নাছে কেৱল দেউতা এটা কথা কৈছো মই ইয়াৰ বেছি আটা ভৰিব ইচ্ছা নাই গলত নালা ফাটি গেল মোৰ গম পাইছ না এতিয়া মিঠাতেল খাবাক গেলেও মিঠাতেলৰ দাম ক'বা তুমি 200 টকা হৈছে মিঠাতেল নাই সেইটোও ক'বা তুমি এতিয়া গলত নালা ফাটি গেল মোৰ তুমি মোক গাড়ী দিবা না নাই তহঁতো ক ভালে ভালে বাবা ভুল তই বাবু তই এতে বসো মোৰ কাষত ক এতিয়া কি ক'বা তুমি মোক গতাই মহান ভাৰত পৃথিৱীখন শুনাবা এতিয়া পৃথিৱীখনৰ যিমান মহান বিশ্ব ব্ৰহ্মাণ্ডৰ কথা মহান আছে সিমান শুনাবা না কি বাল তুমি মোক মাথা চাথা নষ্ট কৰি পেলাইছ মোৰ লগত চলি মানে চবে বৰলা চৰলা মানে ধনা চনা হাতে গোটেই বাইক চেক কিনি পেলাই এতিয়া ফুৰিব যাই থাকে মই কি ফুৰিব যাবা নালাগে নেকি তুমি কৈছো তুমি মানে মোৰ জিন্দগীটো জান কৰি দিছ একদম বাবু তই শুন মোৰ যোনখন চাইকেল KTM চাইকেল আছে সেইখন তই লৈ যাবি হেন্দৰ আগতে একদম ফালবি হেন্দক দেখে দিবি এখন KTM হয় এনেকে কবি হেন্দৰ আগত গম পাইছে আজিকালি চলি এলা এনেকে চলে গম পানা চকলাই মই নাখোজা ঘৰত মই যাওঁ থাকতে ধৰণে মই থাক গাড়ী এখনো কিনি দিবা নৰা বাল জীৱন মোৰ গাড়ী এখনো নাপাওঁ ঘৰৰ পৰাই চালা কি জীৱনে মোৰ এন্দে মোক এখিনি দেখ থৈ গৈছে মই আজি এতেই বহি থাকিম চালা যি আছে এই গুত্তাৰ বাচ্চা একে গেলি বিচৰি বিচৰি বেলা গাইছে তোক তই ঘৰত থাকিব লাগে না নালাগে হেন্দৰ বাইপে এতে চাকৰি কৰে মই কি কৰো নামৰিবি মোক মই যাম দে আৰু এটা কথা শুন গাড়ী কৰি নাথাকিবি গাড়ী নিজৰ দমত লো তেতিয়া মাই বাইপে কবাৰ বিজি দেখিছা মই নিজে গাড়ী লৈছো গম পাইছা এলা বেলেগৰ কথা শুনি পেলাই তই গাড়ী খুজিব নালাগে নিজৰ পইচাই দিলো নিজে কাম কৰিলো গম পাইছা হ'ব দে দেউতা মই নিজে কাম কৰি পেলাই নিজে ল'ম তেতিয়া মই তহঁতক আগদিন উঠাবও পাৰিম তেতিয়া মই ক'বও পাৰিম না দেউতা সেইকাৰণে মই নাংগে দে গাড়ীখন হেন্দৰ বাইপাকতে চাকৰি কৰে বাই হয় ইতে মোৰ ধুনু গুণুটো বুজি পাইছ তুমি নিজে কাম কৰি গাড়ী এখন ল তেতিয়া বেলেগে ক'ব পাৰিব যি দেখিছে অমুকৰ পুতাকে গাড়ী লৈছে নিজে কাম কৰি তেতিয়া তোমাক চাই পেলাই বেলেগেও সিংহে শিকিব তুমি ঘৰত সিংহে গাড়ী আটা ভৰি থাক আমি দিম ঘৰ পৰা কচোন গাড়ী এতিয়া সিংহে হাৱাত পোৱা বস্তু নহয় না ইমান পইচা ঘৰটোৱে বান্ধিব পৰা নাই ইমান দিন বইনেৰটো আছে বইনেৰটোকো বিয়া চিয়া দিব লাগিব কথাগিলা বুজবে অলপ গম পাইছ হ'ব দে দেউতা ব'লা তে বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগছি কওক আৰু যদি ভিডিঅ'টো চাই ভাল লাগছি মোৰ ভিডিঅ'টো চাই এনেকুৱা আন কিবা এটা নলেজ পাইছি তেতিয়াহ'লে ফুৰ্তি আন লাগছি তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি লাইক এটা কৰি দিব দিয়ক বেয়া নাপাব এখিনি তেনে জমনি কৰিলোঁ অলপ